हेलो बंधुসকल যিসকলে নতুন ৰেশন কাৰ্ড এপ্লাই কৰিছে আৰু ৰেশন কাৰ্ড হৈছে সো ৰেশনখিনি কোন মাহৰ পৰা পাব এই আগষ্ট মাহত ৰেশন পাব নে নাই মানে কোনটো মাহৰ পৰা চাউল পাব সো জানিবলৈ ভিডিওটো সম্পূৰ্ণ চাওক সো প্ৰথমে এই পিডিএস পৰ্টেলটো ওপেন কৰিলো আৰু ইয়াত এফপিএস স্ট্যাটাস স্টক ৰেজিষ্টাৰ প্ৰথমে চেক কৰি চাও এইটো আগষ্ট মাহৰ ষ্টকটো চেক কৰিলে সকলোখিনি জানিব পাৰিম গতিকে ইয়াত পিএস আইডিটো এন্টাৰ কৰাৰ পিছত সাবমিট কৰিলে ষ্টকটো চাব পাৰিম ইয়াত চাব পাৰিছে যে টোটাল এলটমেন্ট যেটো হৈছে আগষ্ট মাহত 26 কুইন্টাল 65 কেজি চাউল এলটমেন্ট হৈছে সো তাৰ আগতে ইয়াৰ আগৰ মাহৰ এলটমেন্টটো চেক কৰি চাও जुलाई माहर हबो एटू जुलाई माहर यार पड़ा जुलाई माहटू सिलेक्ट करिले হৈ গল सबमिट करिले जुलाई माहर एलटमेंटू ओलाई आहिबो ইয়াত চাব পাৰিছে যে जुलाई माहर আৰু আগষ্ট माहर যেটো এলটমেন্ট আছিল হেইবিলাক সেম মানে হেই মানে একেই মানে নতুন এলটমেন্ট মানে নতুন কাৰ্ড বিলাক যে আহিছে যিবিলাক নতুন কাৰ্ড হৈছে হেইবিলাকৰ এলটমেন্ট ইয়াত এড হোৱা নাই কিন্তু কোনটো মাহৰ পৰা চাউল পাব সো ভিডিওটো চাই থাকিব এই এলটমেন্টটো চেক কৰাৰ আৰু এটা স্টেপ আছে হেইটো চেক কৰি চাও ইয়াত এফপিএস স্ট্যাটাস এইটোত ক্লিক কৰিলে ইয়াত এফপিএস আইডিটো এন্টাৰ কৰাৰ পিছত মানে যিমানখিনি কাৰ্ড আছে সেই কাৰ্ডৰ এটা মানে লিষ্ট আহিব মানে এই ডিলাৰ জনৰ ইয়াৰ আগত কাৰ্ড আছিল 141 কিন্তু এতিয়া নতুন কাৰ্ড বিলাক এড হৈ 150 মান হৈছে ইয়াত আগষ্ট মাহত 141 কাৰ্ড শো হৈছে এই বিলাক 141 এই মানে এইখিনি আগৰ কাৰ্ড হয় কিন্তু নতুন কাৰ্ড বিলাক যোগ হৈ 150 কাৰ্ড হৈছে আৰু যেতিয়া নতুন কাৰ্ড বিলাকৰ চাউল এলটমেন্ট এড হ'ব মানে তেতিয়া ইয়াত 150 শো হ'ব এই ডিলাৰ জনৰ হয় আৰু এই নতুন ৰেশন কাৰ্ড বিলাকৰ চাউল আহতে প্ৰায় 2-3 মাহ মান সময় লাগিব পাৰে সো নতুন ৰেশন কাৰ্ড হিতাধিকাৰী সকলে অক্টোবৰ নৱেম্বৰৰ ভিতৰত চাউল পাব পাৰে